যোৱাকালিৰে পৰা মাঘী পূৰ্ণিমা আৰম্ভ হৈ গ'ল। দেহাল আই থানত বৰ ডাঙৰকৈ পূজা আয়োজন কৰে। জুনাইৰ পৰা নেকি তেওঁক আমন্ত্ৰণ কৰি অনা হয়। যিজন মেইন পূজাৰী ইয়াতে বহে। তেওঁক আমি সাক্ষাৎ কৰিবলৈ গৈছিলোঁ। অকণমান ব্যস্ত আছে, এইপিনে পৰ্দা দি আছে। মেইন মন্দিৰ ভাগ ইয়াতে আছে। কেঁচাই খাইটি ইয়াতে বলি দিয়া হয়। চনটো মই পাহৰিছোঁ, ৰ'ব দেই। গেটত লিখা আছিলে অৱশ্যে। বাগানৰ মাজত এখন পূজা হয়। তেওঁ কোনোবা এজন স্কুলৰ শিক্ষক হয়। তেওঁ যিজনে মেইন পূজা ভাগ ইয়াত কৰে, তেওঁক আমন্ত্ৰণ কৰি অনা হয়। তেওঁ কোনোবা এখন স্কুলৰ শিক্ষক হয় তেওঁ। আৰু ইয়াতে মই কৈছোঁ, তেওঁ কেঁচা তেজো তেওঁ সেৱন কৰে। কাৰণ ইয়াত বলি বিধান হয়। ছাগলী, হাঁহ, কুকুৰা ইত্যাদি পাৰ ইত্যাদিকে বলি বিধানে মেইন ইয়াত পূজা ভাগৰ মেইন উদ্দেশ্যটো হৈছে ইয়াত বলি বিধান। আৰু যথেষ্ট ডাঙৰ পূজা, প্ৰতি বছৰে হয়। মাঘী পূৰ্ণিমাত আপোনাৰ মাঘ মাহৰ শেষলে হয়। মাঘ মাহৰ শেষলে ইংৰাজী খুব 11-12 বা কোনোবা এদিন হয়তো আগপিছ হ'ব পাৰে, 10 বা 11-12-13 তেনেকৈ হ'ব পাৰে। কিন্তু দুদিনীয়াকৈ পূজাখন হয়। আমিও আগবাঢ়ি গৈ আছোঁ। আৰু ইমান মানুহ, আপোনালোকে হয়তো মই গোটেই মানুহখিনি দেখোৱাটো সম্ভৱ নহ'ল। কেইবাটাও ৰাস্তা চাৰিওফালৰ পৰা মানুহ। আমি ক'ৰবাতে থৈ যাব লগা, চবেই গাড়ী চাৰিবিলাক বহুত দূৰতে পাৰ্কিং কৰিছে। আৰু আমি খোজকাঢ়ি গৈ আছোঁ। বহুত দূৰ এনেকৈ খোজকাঢ়ি গৈ আছোঁ মন্দিৰ ভাগলৈ বুলি। পোৱাগে নাই বাৰু। আৰু ইমান ডাঙৰ মেলা বহে নহয়। প্ৰতিটো বস্তুৱে পায় আচলতে ইয়াত। কাপোৰ কানি, ল'ৰা ছোৱালী খেলনা সামগ্ৰীৰ পৰা আদি কৰি খোৱা বোৱা। আৰু বহু ঠাইত মই দেখিলোঁ গামোচা আৰু কিবাকিবি অন্যান্য ধৰণৰ মণিহাৰী কিবাকিবি। আৰু বহুত ডাঙৰকৈ হোটেলো আগলৈ আছে। মই ইমানখিনি ভিডিঅ' কৰাটো সম্ভৱ নহ'ল অৱশ্যে। মানুহ দেখিছেনে আপোনালোকে? কেনেকুৱা মানুহ! এইবিলাক শাকৰ গুটি, কিবা কিবি খোৱা বস্তু যথেষ্ট। এইবিলাক পাম দিয়া পুতলাবিলাক বাচ্চাৰ ডাঙৰকৈ এনেকুৱা হেণ্ডেলত লৈ গৈছে। এজন মানুহে লৈ গৈছে। আচলতে বেছি ভাৰী নহয়, সেইকাৰণে লৈ যাব পাৰিছে। আৰু ইমান মানুহ মুঠতে আমি যোৱা বছৰো গৈছিলোঁ, কিন্তু ৰাতিয়ে গৈছিলোঁ। ইমান মানুহ দেখা নাপালোঁ। এবাৰ দিনত গ'লোঁ। মানুহ দেখিছেনে? আগফালে যিমান মানুহ, মোৰ পিছফালেও মোৰ সিমান মানুহ। আৰু মই বহুত মানুহ দেখাবলৈ নহ'ল। কাৰণ নিজেও ব্যস্ত থাকিব লাগে নহয় জানো বাৰু, ইটো সিটোকে। আৰু গাড়ী ঘোঁৰা, আপোনাৰ বোকা আৰু কাপোৰ কানি আপুনি দেখিছেনে? সেইপিনে পেণ্ডেল তৰি দিছে। এইবিলাকত দোকান চোকান, হোটেল কোনোবা কিবাকিবি বহুত দূৰৰ পৰা আহিলে খাব পাৰে। আৰু কেনেকুৱা যে মানুহ, লাখ মুঠতে ভক্তৰ ভিৰ। আৰু ৰাস্তাত যে কিমান মানুহ ক্ৰছ কৰি আহিলোঁ। গোটেই মেইন ৰাস্তালৈকে মানুহ। মেইন ৰাস্তাৰ কেইবাটাও ৰাস্তা আছে অৱশ্যে। গোটেই ৰাস্তাকেইটাতে মই যেনি তেনি মানুহে সোমোৱা দেখিলোঁ। ইমান ডাঙৰ মেলা আৰু বহুত আচলতে বিশ্বাসী হয় থানখন। বহু বছৰ আগৰ পুৰণা থান হয়। ব্ৰিটিছৰ দিনৰে হয় এইখন থান। আৰু যেনেকৈ মানি আহিছে তেনেকৈ মানুহে ফল পাই আহিছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত, বিয়া বাৰুৰ ক্ষেত্ৰত, অন্যান্য ল'ৰা ছোৱালী শিক্ষা দীক্ষা কিবাকিবি বেমাৰ আজাৰ অন্যান্য ধৰণৰ যিকোনো ইয়াতে প্ৰমাণ পাই আহিছে। আৰু আমি বৰষুণ তিতিয়ে প্ৰথমে গ'লোঁ। তাৰপিছলৈ অৱশ্যে বৰষুণটো এৰিলে। আৰু গৈ ভালেই লাগিলে। গমেই নাপালোঁ। আচলতে ভগৱানৰ ওচৰলৈ যাবলৈ ইমান কষ্ট নহয়। বৰষুণ দিলেও ঠাণ্ডা লাগিলেও